গাইজ মেঘালয়ত এই দাদাজনে মোৰ বাবে যি কৰিলে সঁচাকৈ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। আজিৰ এই মতলবী দুনিয়াত ইনচানিয়াত যে জীয়াই আছে মই সঁচাকৈ প্ৰমাণ পাই গ'লোঁ। নমস্কাৰ অসম, গুড মৰ্ণিং, ৱেলকাম বেক টু দ্য নিউ এপিছড গাইজ। যিহেতু আপোনালোকে গম পাই আছে যে আমি গোটেই মেঘালয়ত ট্ৰেভেলিং কৰি আছোঁ লিফ্ট লৈ আৰু এই পেট্ৰল পাম্পটোতে আমি 2 দিন টেণ্ট লগাই কিনে আছিলোঁ। এই মোৰ লগৰজন এয়া। আৰু গাইজ মই কি ক'ম আৰু, ভগৱান আছে বুলি ক'ব লাগিব, গম পাই নাই। ভগৱানক মই যিহেতু মই ভগৱানক বহুত বিশ্বাস কৰোঁ, তো ইয়াত যে মেঘালয়ত কোনো হেল্প কৰা মানুহ নাই, মেঘালয়ত যে কোনো কাকো হেল্প নকৰে, কিন্তু তাৰে মাজত এজন ভগৱান ৰূপী মানুহ এজন ওলালে, মোৰ ছাবস্ক্ৰাইবাৰ। দেখিছেনে মোক নিবৰ কাৰণে এয়া মোৰ ছাবস্ক্ৰাইবাৰ আহিছে, দেখিছেনে? হেল্ল' ছাৰ, হেল্ল' থেংক ইউ ছ' মাছ আনে কে লিয়ে। কাহিনীটো এনেকুৱা হৈছিল যে মেঘালয়ত আমি ৰাতি থাকিবৰ বাবে প্ৰায় 12টা বজালৈকে থকা জেগা বিচাৰি ইফালে ঘূৰি ফুৰিলোঁ, কিন্তু কোনেও আমাক থাকিবলৈ জেগা দিয়া নাছিল। কিন্তু মানুহে কয় নহয়, যদি আপুনি ভগৱানক বিশ্বাস কৰে দেন ভগৱানে কিবা নহয় কিবা এটা ৰূপত আহি কিনে নিশ্চয় আপোনাক সহায় কৰিবই। আৰু আমাৰ খোৱা বোৱা থকা মেলা ব্যৱস্থা সকলোবোৰ তেখেতে কৰি দিছে। অ' মাই গড। আৰু যিমান দিন আমি মেঘালয়ত থাকিম সিমান দিন দামী গাড়ীয়েদি গোটেই মেঘালয় এক্সপ্ল'ৰ কৰাত সহায় কৰিব। সঁচাকৈ এনেকুৱা মানুহ আজিৰ দিনত পাবলৈ টান। এইটো হৈছে গাইজ ভিউ পইণ্ট। ইয়াৰ পৰা কি দেখে গম পায় না? বাংলাদেশ। হয় এইডোখৰ যে আপোনালোকে দেখিছে, অকণমান আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। সেইডোখৰ সেইটো হৈছে বাংলাদেশ। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ বাংলাদেশ বৰ্ডাৰৰ ওচৰলৈকে, আৰু তাতে আমি আজি অকণমান এনজয় কৰিম আৰু ভাল ভিউ দেখুৱাম আপোনালোকক। আৰু স্পেচিয়েলি আকৌ এবাৰ গৈছোঁ, এয়া মোৰ লগৰ বনি গ'ল আৰু ফ্ৰেণ্ড বন গিয়া। হেল্ল' বলিয়ে। আপোনাৰ নাম? বৰুণ দেৱনাথ। তো অজয় ভাই আৰু বৰুণ ভাই এতিয়া আমাক লৈ গৈছে বাংলাদেশ বৰ্ডাৰৰ ওচৰলৈ। আচলতে তেওঁলোকৰ ঘৰ হৈছে বাংলাদেশ বৰ্ডাৰৰ ওচৰত, মাজাই বুলি কয়। কিন্তু তাৰ আগতে বলক গাইজ এটা ধুনীয়া ৱাটাৰফল চাই আহোঁ, আৰু বোলে অলপ পাছত তেওঁলোকে থাৰত মোক ঘূৰাব বোলে দামী গাড়ীত। চাই থাকক গাইজ, চক এয়া হৈছে ৱাটাৰফল। ৱাও, জীৱনত প্ৰথমবাৰ গাইজ এক্সপিৰিয়েঞ্চ এয়া চক। ইয়াত বাহুবলী গানটো লগাই দিলেতো আৰু বেছি মজা লাগিব। ৱাও, ফুল এনজয় কৰক আপোনালোকে, চক। সঁচাকৈ গাইজ এনেকুৱা নাজাৰা যে মই অনলি মোবাইলত দেখিছিলোঁ, আগতে ভিডিঅ'বিলাকত দেখিছিলোঁ, ফিল্মবিলাকত দেখিছিলোঁ, কিন্তু আজি ৰিয়েল লাইফত আহি কিনে সঁচাকৈ বেলেগ এটা অনুভৱ হৈছে। मजा वो ऐसा लग रहा है कि बाहुबली के वो फिल्म के सीन्स यहाँ पे शूट कर रहा था, ऐसा लग रहा था। हिंदुस्तान में 7th लार्जेस्ट वाटरफॉल है ये। अच्छा, 7 लार्जेस्ट। ये वाटरफॉल आसमान से गिर रहा है, डायरेक्ट आसमान से। कहाँ से गिर रहा है? आसमान से गिर रहा है, आसमान से। गाइस সঁচাকৈ এনেকুৱা লাগিছে যে গোটেই ওপৰৰ পৰা আকাশৰ পৰা গোটেই পৰি আহিছে, তেনেকুৱা লাগিছে চব। গাইজ এতিয়া আমি যে এটা ব্ৰিজ চাবলৈ গৈ আছোঁ, বহুত ধুনীয়া ৱাৰিঅ' ব্ৰিজ বুলি কয়, আৰু ইয়াৰ যে একদম ফেমাছ হয়, মেঘালয়ৰ চবতকৈ ফেমাছ ব্ৰিজ, বহুত ধুনীয়া। ৱাও বহুত ধুনীয়া গাইজ, এয়া চখ, পানীটো বহুত চাফা, আৰু এইটো ব্ৰিজ। গাইজ ইয়াৰ পৰা যে বাংলাদেশ যে একদম ওচৰৰ পৰা দেখি চক, আপোনালোকক দেখুৱাইছোঁ চক। এয়া সেইটো যে আপোনালোকে দেখিছে, সেইটোৱে হৈছে বাংলাদেশ। নাম কি है आपका? তো থেংক ইউ। আৰু ইহঁতৰ এতিয়া ঘৰলৈ আহিছোঁ, আৰু ঘৰত এতিয়া আমি অকণমান ব্ৰেকফাষ্ট কৰিম, যিহেতু ভোক লাগি আছে, অথনিৰ পৰা ভিডিঅ' বনাই আছোঁ। আৰু আজিৰ এই ট্ৰিপটো, আজি আমাৰ এই জাৰ্ণি ট্ৰিপটো আৰু খোৱা বোৱা সকলোবোৰ স্পনচাৰ কৰিছে আমাৰ অজয় ভাই। তো থেংক ইউ ছ' মাছ অজয় ভাই, বাদ মে কমেণ্ট কৰিও। আৰু এতিয়া অজয় ভাইৰ লগত বহি কিনে বিন্দাছ চব ব্ৰেকফাষ্ট কৰি ল'ম। এয়া ৰুটি আৰু কুকুৰা মাংস, জলকীয়া, পিঁয়াজ সকলো ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ। আৰু বলক এতিয়া আমি যাওঁ এই কাৰখনত বাংলাদেশ বৰ্ডাৰ চাবৰ বাবে, আৰু তাৰ পাছত আমি থাৰত যাম নদী চাইডে, এনজয় কৰিম, চাই থাকক গাইজ। মই এতিয়া আছোঁ বাংলাদেশ বৰ্ডাৰৰ ওচৰত, আৰু এইটোৱে হৈছে সীমা, ইণ্ডিয়া আৰু বাংলাদেশৰ বৰ্ডাৰ হয়। এইটো চাইডে আমাৰ ইণ্ডিয়া আৰু ইটো চাইডে হৈছে বাংলাদেশ। আৰু গাইজ আগতে যে বুধবাৰ দিনা প্ৰথমতে এইটো পেঞ্চিং নাছিলে, ইয়াত বৰ্ডাৰ নাছিলে, তেতিয়া বাংলাদেশ আৰু ভাৰতে মিলি কিনে এখন বজাৰ পাতিছিলে, সেই অকণমান আগতে পাতিছিলে, সেইডোখৰত বুধবাৰ দিনা বজাৰ লাগিছিলে। তাত বাংলাদেশৰ কিছুমান ইউনিক বস্তু পাইছিলে, আৰু আমাৰ ভাৰতৰ কিছুমান ইউনিক বস্তু পাইছিলে, কিন্তু সেই বজাৰটো আজি বন্ধ কৰা হ'ল, আৰু এয়া পেঞ্চিং গোটেই লগাই
দিয়া হ'ল আৰু আগতে যে বিনা পাছপোৰ্ট আৰু ভিছাত সোমাব পাৰিছিলে কেইদিনমানৰ আগতে বুলি ক'ব পাৰি এবছৰ দুবছৰ আগতে সোমাব পাৰিছিলে কিন্তু এতিয়া পুৰা ষ্ট্ৰিক্ট হৈ গ'ল মানে বাংলাদেশ চৰকাৰে যে ইয়াত বিনা পাছপোৰ্ট আৰু ভিছাত কাকো সোমাবলৈ নিদিয়ে আৰু কৈছে যে মানে 3-4 বছৰ আগতে বাংলাদেশৰ মানে ছোৱালী বিয়া পাতিছিলে আমাৰ ইণ্ডিয়াৰ মানুহে কিন্তু এতিয়া যিহেতু গোটেই পাছপোৰ্ট ভিছা এইটো হেৰি ইছ্যু কৰি দিলেতো সেইটো কাৰণে এতিয়া মানে ঘৰ যাবলৈ হ'লে ছোৱালীজনীয়ে যে পাছপোৰ্ট বা ভিছা বনাবই লাগিব গাইজ আমাক যে কি কি কৰাই আছে মানে কেনেকৈ মানে চাওক না আমাক ভাত খুৱাইছে এফালে এফালে লৈ গৈছে য'ত ত'ত লৈ গৈছে আৰু এতিয়া জামু খুৱাবৰ কাৰণে ইমান কষ্ট কৰিছে ৱাও সঁচাকৈ বহুত ফিলিংছ লাগিছে আৰু এইখন থাৰ দেখিছেনে এই থাৰখন এই দাদা ভাগৰ হয় তো এই থাৰখনেদি আমি অলপ পাছত গৈ আছোঁ মানে অফ ৰোডিং কৰিবৰ কাৰণে আৰু অকণমান পাৰ্টি চাৰ্টি কৰিম আপোনালোকে চাই থাকিব ये गिर गया पूरा ये ओ आओ মিঠা আৰু টেঙা মিক্স জামু খোৱাৰ পাছত বলক দুইখন কাৰ লৈ যাওঁ এই থাৰখন হৈছে বৰুণ ভাই আৰু এই গাড়ীখন হৈছে আমাৰ অজয় ভাই তো বলক এতিয়া যাওঁ নদী কিনাৰলৈ এনজয় কৰোঁ বলক জীৱনত যে প্ৰথমবাৰ মই থাৰত উঠিছোঁ তাৰমানে থাৰত ৱাও বহুত আচ্ছা লাগ ৰहा है आपका गाड़ी तो जबरदस्त है मस्त আৰু মডিফাই কৰিছে বহুত ধুনীয়াকৈ মডিফাই কৰিছে গাড়ীখন যে অফ ৰোডিঙৰ কাৰণে চকাবোৰ এইডাল বহুত ডাঙৰ ডাঙৰ আৰু ভিতৰৰ মিউজিক চিষ্টেমটো আৰু দেখিছে না ইণ্ডিয়াৰ শ্বু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব গাইজ এতিয়া ধুনীয়া এটা লোকেশ্যনত আহি পাই গ'লোঁ আৰু এয়া দেখিছেনে নদী ধুনীয়া চাফা পানী আৰু থাৰখন ধুইছে আৰু দাদাৰ গাড়ীখনো ধুব আৰু বিন্দাছত এতিয়া আমি অলপ পাছত ইয়াতে ভাত পানী বনাম খানা চানা বনাম আৰু অলপমান এনজয় কৰিম আৰু ধুনীয়াকৈ গা পা ধুই আছে আৰু গৰমটো ইয়াত অকণমান বেছি আছে একো নাই বাৰু গৰমটো ইয়াত বেছি আছে পানীত নামি দিলে বিন্দাছ হৈ যাব তো भैया धो लिया क्या हाँ बाहर का हो गया अंदर का थोड़ा बाकी है वाओ ये चक किमान चिकचिकिया হৈ গৈছে থাৰখন अन्नाটো বৰ হে গিয়া দেখো দেখিছেনে এই মোৰ লগৰজন ক'ত মানে গা ধুই আছে বিন্দাছত मस्त लग रहा है अन्ना सही है अन्ना তো এইয়াই এনজয় কৰি আছোঁ মেঘালয়ত আৰু চক পানীটো যে বহুত চাফা তলত কি কি আছে সকলোবোৰ দেখা পাব এইয়া क्या बात है नाइस এয়া আমি ভাত পানী বনাবৰ কাৰণে গোটেই কেৰাহীবোৰ ইয়াতে ধুই লৈছোঁ বিন্দাছত পানীটো চং না কিমান ধুনীয়া পানী আমাৰ মাংস ৰেডি কৰি আছে আপোনাৰ নাম কওক মোৰ নামটো শিৱম বড়ো হয় শিৱম বড়ো তো দাদাই ধুনীয়াকৈ এয়া মাংস ৰেডি কৰি আছে আৰু এইটো পূৰা হ'ব তাৰমানে বিন্দাছত পৰি কিনে খোৱা হ'ব ৱাও আৰু এয়া আমাৰ অজয় দাদাই কি কৰি আছে চক একদম মটন ছাগলী মাংস এটা চাফা কৰি আছে সব বস্তু ৰেডি হৈ গ'ল আৰু এয়া দিয়া হৈছে গৰমা গৰম তেল মানে অলপো কনজুচ নকৰাকৈ তেল দিয়া হ'ব আৰু আপোনালোকৰ ঘৰত যদি মিক্সাৰ নাই দেন কোনটো লেভেলত কেনেকৈ যোগাৰ লগাই মছলা পিচিব লাগে মছলা ৰেডি কৰিব লাগে এয়া চক দিমাগ আছে বাৰু দেই আৰু এয়া মছলা দিয়া হৈছে আৰু গোন্ধটো মজা লাগিছে খাং খাং লাগি গৈছে কিন্তু তাৰ আগতে মই স্পেচিয়েলি ডুবাইৰ পৰা অৰ্ডাৰ কৰা চাউল বাসমতি ৰাইচ এয়া দেখিছেনে ধুই লওঁ মানে পটাপট ধুই লওঁ আৰু খাওঁ গাইজ মই আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ ভালদৰে চাই লওক শিকি লওক কেতিয়াবা মানে এপ্লাই কৰিব পাৰিব যিহেতু এতিয়া আমাক ভাত বনাবৰ কাৰণে পানী লাগে দেন চাফা পানী কেনেকৈ আপোনালোকে ফিল্টাৰ কৰিব এইটো যোগাৰ মানে প্ৰথমতে এনেকৈ খানি ল'ব লাগিব আৰু খানি যেতিয়া দ কৰিব তেতিয়া চাফা পানীটো ওলাব আৰু সেই চাফা পানীটো আপোনালোকে ভাত বনাবলৈ বা খাবলৈ বা চব্জি বনাবলৈ ইউজ কৰিব পাৰিব ৱাও গাইজ এতিয়া আমি যে পত্থৰ চেলেঞ্জ কৰিবলৈ গৈ আছোঁ কি পত্থৰ চেলেঞ্জ আপোনালোকে গম পাব আহক আহক চলো এতিয়া আমি যে তাৰমানে এইটো মানে এনেকৈ পেলাই দিম যাৰ বেছি যাব जिसका सबसे ज्यादा स्टेप ओके चलो चूज योर स्टोन ओके चलो हम तो हो गया मेरा मिल गया अपना अपना हाँ तो ढूंढो टेक योर स्टोन टेक योर स्टोन अपना गोली खुद चुको वन मेरा पहले जाएगा 1 2 3 4 3 only 3 okay 1 Orre! Four. এই আমার অজয় ভাই 1 2 3 4
फोर अरे वो हाइज गया भाई हाइज जा रहा है ओके ओके 1 আমার অজয় ভাইয়ে লাস্ট ট্রাই কৰিব তো চাম মই কম মে কাউন্ট কरूंगा रुको रेडी 1 2 3 गो 1 2 3 3 तुमसे ना हो पाएगा এইটো খেলৰ উইনাৰ হৈছে বৰুণ ভাই উইনাৰ তো গাইস বহুত এনজয় কৰি ললো আৰু এতিয়া আমি ভাত খাম এনজয় নাই এডভেঞ্চাৰাছ এনজয় এডভেঞ্চাৰ কৰি ললো আৰু নেক্সট ব্লগত লগ পাম ধন্যবাদ নেক্সট ভিডিঅ'ত আমি গৈ আছো এটা ভয়ংকৰ কেবৰ ভিতৰলৈ কোনেও আজিলৈকে নাই যোৱা সঁচাকৈ বহুত বেছি ভয়ংকৰ হ'ব অজয় ভাই ফচি গলছো অজয় ভাই ফচি আছে কেবৰ